Hi guys, good morning. এতিয়া বাজিছে ৰাতিপুৱা 7টা মান চাগে আৰু মই এতিয়াহে উঠিছো ইমান এলেহুৱা কি কম আকৌ আহি গলো মই নতুন এটা ভিডিও লৈ এতিয়া আপোনালোকে চাই থাকক আপোনালোকক মই দেখুৱাই যাম আজিৰ দিনটোত কি কৰি থাকো মানে ভিডিওটো যেহেতু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো এতিয়া খাব লৈছো চাহ আৰু পিনি আছে বিস্কিট টপগল বিস্কিট মই পিছে টপগল বিস্কিট আৰু লাল চাহ বহুত খাই ভাল পাওঁ জানে নে গাইস টপগল বিস্কিটৰ মজা বেলেগ দেখিছেনে গাইস আমাৰ দেউতাৰ আকল ৰাতিপুৱা খাব লাগে ভাত ৰাতিপুৱা খাই দে ভাজা পুৰা বস্তু গিলা আৰু মোকো আনি দিছে হিতাই এলা মই যদি হিতা খাই হিনা ভাত খাবা নৰং কাৰ দোষ চাবি কিন্তু দুটা বেমাৰ হলে তো কিন্তু মোক যে দিব নৰা ৰাতিপুৱাই ভাত কাঠল গুটি যে খোলাত দিছিলুম হিতা খাবা নৰা হিয়া লগত হিতাৰ কাৰণে মই কিনি আনিবা লগা অৱস্থা ৰাতিপুৱা এগলা খাই নেকি ভাজা পুৰা বস্তু মোৰ যদি পাছত পেট গণ্ডগোল হয় ৰিক্স টাকাৰ তুই ডাক্তৰখানাত নিব লাগব না এটা সম্পূৰ্ণতাহে জানে আৰু তথাপিও আনি দিছি যেতিয়াতো আৰু উপায় নাই খাবাই লাগিল বেমাৰ হলেও কিবা হলেও খাই দিয়াৰ পিছত বেমাৰ হলেহে হ'ব আৰু তেলাহে তো খুদাই নৰং গম পাইছে না নাই শুনিলো গম পাইছে না নাই হা পাইছোম কি ফেচৰা মানুহে মই খাই আছো আৰামত ইবিলাক আমাৰ মা এতিয়া হল কঁঠাল গুটিৰ বাকলি চেলাই আছে মানে ৰাতিপুৱাৰ ভাত খোৱা নাই ন ৰাতিপুৱাৰ ভাত খাব লাগিব ৰাতিপুৱাৰ ভাত খোৱাৰ টাইম হৈছে কিন্তু মইহে খাওঁ নে নাখাওঁ নাজানো এইবিলাক ভাজা পুৰা বস্তু খাই কেনে পেটটো অভাৰ হৈ থাকিল এতিয়া আৰু গেষ্টিক হলে গেষ্টিকৰ ঔষধহে খাব লাগিব আৰু আলু দালি খাই থাকিম এতিয়া আহি গলো কচু বাৰীত হুইটো জিঠিমা তাইও বোলে অলপ কচু ঠেং তুলে তাইও খাই বোলে ময়ো তুলম বুলি ভাবিছো এতিয়া কচু বাৰীত আহি গলো এইয়া কিমান জংঘল দেখিছানে ইয়াৰ পৰা ওলাম এতিয়া কচু ঠেং তাৰপিছত ধুনীয়াকে ৰান্ধি খাম এতিয়া হৈ গ'ল কচু ঠেং পাৰা আৰু এইটো দিঠি পিছত আহি আছে আৰু এতিয়া হ'ল ইটো মোৰ কচু ঠেং এতিয়া যাই আছো মেষ্টা বাৰীত মানে মেষ্টা ছিঙিব মেষ্টাৰ লগত খাম আজি গাঁৱলীয়া ছোৱালী যেতিয়া আপোনালোকেতো এইবোৰ দৃশ্যই দেখিবলৈ পাব আৰু তামাম খিচাইছে গাইছ মানে খুজাইছে জংঘলত যাই না অৰিজিত খুজাইছে না নাইতে খুজাইছে বিৰাট খুজাই খিচ কৰে একেবাৰে গাইছ ইটো হৈছে আমাৰ শাকৰ বাগানটো এতিয়া যাই আছো মই মেষ্টা বাৰীত এতিয়া ধুনীয়াকে কোমলীয়া মেষ্টাবোৰ ছিঙি লওঁ চুৰিৰ লগতে জলকীয়া কেইটামানো কাঢ়ি আনিলো এতিয়া আৰু বাছো তাৰপিছত ৰান্ধো এতিয়া কুটি বাছি ধুনীয়াকে ধুই ধাই ৰেডি কৰি ললো তাৰপিছত ইপিলে দিছো কেৰাহী বহাই এতিয়া দিছো তেল তাৰপিছত দিওঁ জলকীয়া গৰম হৈছে দিবই ভয় লাগে এতিয়া ধুনীয়াকে দি দিলো কচু ঠেংটো এতিয়া ধুনীয়াকে লাৰি দিওঁ ধুনীয়াকে লাৰি দি কিনে ফ্ৰাই হ'ব দিওঁ তাৰপিছত হালধি অকণমান দিওঁ তাৰপিছত নিমখ অকণমান দি দিওঁ নাযায় নিমখটো তাৰপিছত চব্জি মছলা অকণমান দি দিওঁ এতিয়া ধুনীয়াকে লাৰি দিওঁ এতিয়া দি দিওঁ মেষ্টাটো তাৰপিছত তাতে ধুনীয়াকে লাৰি দি কিনে এতিয়া সিজিব দিম আৰু তাৰপিছত এতিয়া বনাওঁ মই চাটনি বনাওঁ বুলি ভাবিছোঁ
মই বনাওঁ আৰু আপোনালোকে চাই থাকক, আপোনালোকক দেখুৱাই যাম মই কি কৰোঁ আজিৰ দিনটোত। ইপিনে মই চাটনি বনাবৰ কাৰণে লৈছোঁ গৰমৰিচ, আদা, জলকীয়া, তাৰপিছত ইপিনে বুটৰ দাইল, ইয়াত আছে কাটা মছলা, তাৰপিছত মানিমুনি, নৰসিংহ, খুদুনা আৰু ইপিনে নাই আৰু। চাটনিখিনি এনেকুৱা হৈ গ'ল, এতিয়া আৰু খাবহে লাগে আৰু। এতিয়া দুপৰীয়া হৈ গ'ল, এতিয়া ভাত খাওঁ। ইপিনে আছে কঁঠাল গুটি আৰু আলু চৰচৰীয়া ভাজি, ইপিনে আছে কঁঠাল গুটি খোলাত দিয়া, ইপিনে আছে চাটনি, এইটো হ'ল কচুটো, তাৰপিছত ইপিনে দালি খাৰ। ধুনীয়া টেষ্টি আলু কঁঠাল গুটিটো খাই চাওঁ ৰ। ধুনীয়া চাটনিখন বা কেনেকুৱা হৈছে, মজা টেষ্টি। কথাতে আছে নহয়, আপোন হাত বোলে জগন্নাথ, নিজে ৰান্ধিছোঁ, নিজে বাঢ়িছোঁ, নিজে খাইছোঁ আৰু টেষ্টি নহ'বনে? বঢ়িয়া হৈছে, বঢ়িয়া, নাম্বাৰ 1। তেতিয়া দুপৰীয়া ভাত চাত খাই দাই এনেকুৱা হ'লোঁ গাইছ। এতিয়া আকৌ গধূলিয়ে হৈ গ'ল, বিস্কিট লগত চাহকে খাব ধৰিলোঁ আৰু। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, বাই বাই।